हेलो ভিউৱাৰ্ছসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে ভাল আৰু মই সিস্না আপোনালোক সকলোকে আমাৰ অকণমানি পৰিয়াল সিস্না নবিশ্ৰুতি ইউটিউব চেনেললৈ স্বাগতম জনাইছো এতিয়া মই যাবলৈ ওলাইছো ভাইটি এজনৰ ঘৰলৈ ক'ত যাম কি কথা সকলো দেখাই থাকিম মাত্ৰ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব সকলো কাম বন কৰি আজৰি হৈ বহিছো অকণমান দিনটো মুঠতে ব্যস্ত আৰু এতিয়া অকণমান আজৰি হৈছো যাও গৈ ওলাওঁগে ক'ত যাওঁ কি কথা সকলো দেখাই থাকিম আপোনালোকে চাই থাকিব দেই বহুত দিনৰ পৰা মোক থকাকৈ মাতি আছিল কিন্তু মোৰহে থকাকৈ যাবলৈ সময় নাই মই বোলো দিনতে যাম আৰু গৈ পেলাই ভাত এসাঁজ খাই আহিমগে দিয়া কিন্তু নাই মানে একদম থকাকৈ যাব লাগে থকাকৈ যাম যেতিয়া কিনো লৈ যাম পায়সকণ ঘৰতে বনাই লৈছো পকৰি কেইটামান বনালো বাৰীতে লগা ভাত কেৰেলা দুটামান আৰু নেমু দুটামান ললো তাকে লৈ এতিয়া যাবলৈ ওলাইছো এয়া ফ্ৰী সাৰ্ভিস দিছে এয়া মনটো কন্টেক্ট কৰিব মই নাম্বাৰটো স্ক্ৰিনত দি দিম ফ্ৰী সাৰ্ভিস দিছে আমি আহি পালোহি আৰু অহা পিছতে ইয়াত ট্ৰফি লৈ পুৰা ফটোশুট কৰি আছে মই বোলো ভিডিও অকনমান কৰি ৰাখো ট্ৰফি গোল্ড মেডেল পাই গ'ল দেখাই দিও গোল্ড মেডেলটো গোল্ড মেডেল এইটো ये ट्रॉफी मिल गई ट्रॉफी हमें क्या मिल गया ये देखो हमें ट्रॉफी मिल गोल्ड मेडल मिल गया आही पूरा खेली আছে লগ পাইছে আজি দেখি যাব সব কোন চোৱা এই পুতলাটো দেখুৱাই দিয়া কতনি আমি আজি আহিলো আদিত্যহঁতৰ ঘৰত এ আদিত্য এয়া অবিশ্ৰুতি এয়া মুনু সেম তোমাৰ নাম মুনু মুনামো মুনু আফালে খুৰী অকমানি ভণ্টি এজনী সকলোৱে ভাত খাওঁ এতিয়া ভাত খাব হৈ গ'ল আজি বোলো তলতে বহি চবে একেলগে খাওঁ বুলি বহিছো এয়া খুৰী মৰমৰ খুৰী দেই একদম খুৰাক লগ পোৱা হ'লে ভাল লাগিলে নে ৰাতিৰ মৰমৰ ভাত সাজত আছে ভাত দালি আলু ফ্ৰাই লোকেল চিকেন আৰু এয়া পুৰা সালাড বনাই দিছে আমি সকলো বহিছো এতিয়া তলত ভাত খাম আৰু বহি পেলাই কেনেকুৱা লাগিছে আজি থাকি ভিডিঅ'টো শ্বুট এতিয়া কৰিছো মানে এতিয়া মোৰ যিটো হুলিয়া দেখিছে সেইটো এতিয়াৰ হে দেই কালিখিনি যাব সময়ত ঘৰৰ পৰা ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে এতিয়া কৰি লৈছো বাকি যিখিনি ক্লিপ হয় সেইখিনি কালিয়ে কৰি থৈছো আৰু ৰাতিপুৱা আহিছো মাত্ৰ কালি ৰাতিটো শুবৰ কাৰণেহে গ'লো কিয়নো আজি কণমানিকনৰ স্কুল আছিলে ৰাতিপুৱা স্কুল টাইমলৈ আহি পাই গ'লোহি তাইক স্কুলত থৈ আকৌ মই ঘৰত চাদৰ মেখেলাযোৰ পিন্ধি আকৌ স্কুল গৈছো স্কুলত গাৰ্জেন মিটিং আছিলে তাৰ পৰা আহি আকৌ এখন মিটিং এটেণ্ড কৰিছো সেইখনো স্কুল সম্পৰ্কীয় মিটিং হয় নহ'লো এজনী আৰু মেনেজ কৰিব লাগিছে কিমান কটকি মিটিঙত থাকোঁতে কেক এটা অৰ্ডাৰ পালোঁ সেইটো আহি পেলাই ৰেডি কৰিলোঁ কেকটো লৈ যাওঁতে ভিডিঅ' এটা কৰি ৰাখিছিলোঁ তাৰপিছত টিউশ্যন ক্লাছ আছিলে সেয়াও কৰিলোঁ কিমান যে মানে কৰিবলগীয়া হৈছে ৰাতিপুৱা স্কুলৰ যিটো টাইম ভাত পানী তাতে খাই বৈ আহিলোঁ কিন্তু মিটিং যে দুখন মই এটেণ্ড কৰিব লাগে তেতিয়া দুপৰীয়া ভাত সাজৰ যোগাৰ কৰিবলৈ মোৰ ওচৰত সময় নাই সেইকাৰণে খুৰীয়ে বনাই মেলি খোৱালে তাৰপিছত আকৌ নেক্সট মিটিংখন এটেণ্ড কৰিবলৈ গৈছোঁ কেতিয়াবা মানে কষ্টও হয় নোহোৱা নহয় যিসকলে অকলশৰীয়াকৈ এনেকৈ কৰিছে তেওঁলোকে বুজি পাব সকলোফালে মেনেজ কৰাটো কিমান জটিল হয় সকলোবোৰ দুখ কষ্টৰ মাজতে এই মিচিকীয়া হাঁহিটো লৈ পেলাই কৰি গৈছো আৰু আপোনালোকৰতো আশীৰ্বাদ আছেই আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ যিসকলে আমাৰ ভিডিঅ'সমূহ চাই আছে বৰ্তমান তেওঁলোকক ধন্যবাদ জনাইছোঁ বাই বাই